বাদ দিলো আৰু অসমীয়া ফিল্ম যে বাই বাই কৰিলো আৰু হললৈ নাযাওঁ আৰু জীৱনত না মানুহৰ সপোনবোৰ সদায় ডাঙৰ হয় সৰু কেতিয়াও নহয় আপুনি আজি 2 কোটি টকা বাজেটৰ এখন ফিল্ম বনাইছে কাইলৈ আপোনাৰ আকৌ 4 কোটি টকা এখন বনাব মন যাব যদি পাব্লিচিটি হয় বেয়া লাগিছে কাৰণ চাওক আপোনালোকক ছাপোৰ্ট কৰিবলৈ গৈ যদি মই বিপদত পৰিবলগীয়া তোৰ ভুলৰ তই শাস্তি পাইছ মইতো ভুল নকৰাকৈ শাস্তি পাইছো না একো ৰাস্তাই নাই বে তোৰ ৰাস্তা চব বেকা বেকি হৈ পৰি আছে কেলা এইটো কপালত লিখা আছিল যে অমুক দিনা জন্ম হবি অমুক দিনা হললৈ যাবি 1 ঘণ্টা 23 মিনিট ৰেকৰ্ডিং কৰিবি তই এইটো আপলোড দি দিবি এইটো কপালত লিখা আছিল গতিকে তই আজি দিছ এইটো বাধ্য ই এটা চাইকোহে তাৰ বেনটোৱে কি কয় সি নিজে গমেই নাপায় সি ইমান বুজা হোৱা নাই নহয় এতিয়া মাকো গাখীৰ খাই আছে কি দেখিছে নে গাখীৰ দাঁত খোৱাই নাই তাৰ তই ৰবিদাক ৰিকুৱেষ্ট কৰ যে তোক ক্ষমা কৰি দিয়ক আৰু আমাক গাৰ লাভ মাৰক নমস্কাৰ মই নাৰায়ণ কলিতা স্বাগতম জনাইছোঁ আজি এটা বিশেষ ভিডিঅ'লৈ ইতিমধ্যে আপোনালোকে ট্ৰেইলাৰ থাম্বনেইল লিখি গম পাইছে যে ভিডিঅ'টো কি হ'বলৈ গৈ আছে হয় ইতিমধ্যে মোৰ জীৱনৰ ৰং চেনেলটো এটা কপিৰাইট ষ্ট্ৰাইক দিছে যিটো ষ্ট্ৰাইকৰ নাই কোনো তাৰ নিয়ম নীতি আছে সেই ভিডিঅ'টো আপোনালোকে যিটো প্ৰথম ট্ৰেইলাৰত দেখিলে সেইখন চাবলৈ আপোনালোকে মোৰ জীৱনৰ ৰং চেনেলটোত যাব লাগিব সেই চেনেলৰ ভিডিঅ'টো লিংক মোৰ ডিছক্ৰিপশ্যনত দি থোৱা আছে আপোনালোকে চাব তাত মই কি কৈছোঁ আৰু গোটেইখিনি দেখুৱাই দিছোঁ আপোনালোকে নিশ্চয় বুজি পাব চ' এতিয়া মেইন কালপিতটো হৈছে নৱজিত ব্লগছ নৱজিত চহৰীয়া ইয়াৰ কাৰণে আজি এইখিনি হ'ল প্ৰথমে শুনকচোন সি কি কৈছে অলপ শুনি লওঁ গম নাপায় হয়তো মোৰ ভিডিঅ'ত চালে গম পাব আমাৰ ঘৰৰ অৱস্থা কেনেকুৱা বা কি এতিয়া আমি তাৰ ঘৰৰ অৱস্থা চাবলৈ যাম প্ৰথমতে সি কৈছে যে আপোনালোকে গম নাপায় মোৰ ঘৰৰ অৱস্থা কি আবে তোৰ ঘৰৰ অৱস্থা যিয়ে নহওক না তোৰ কাৰণে আজি মোক কপিৰাইট দিবলগীয়া হ'ল কুত্তাৰ চালা তইতো এনেকুৱা ভুল যদি নকৰিলে আজি কপিৰাইট নেমাৰে না মোক আৰু মই তেনেকুৱা মানে গাইছ আপোনালোকে মোক ভিডিঅ'টো চাব মই ডিছক্ৰিপশ্যন লিংকটো দিছোঁ তেনেকুৱা একো ভুলেই কৰা নাই যিটো ভুলৰ কাৰণে মোক কপিৰাইট দিছে একচুৱেলি এইটো ৰবিদা খুব এটা ভুল কাম কৰিছে আৰু এই কুত্তাৰ নৱজিতৰ কাৰণে ইয়াৰ কাৰণে 1 নম্বৰত হৈছে ই এতিয়া কৈছে মই মৰি যাম মই আপোনালোকে যদি পুলিচ কেছ কৰে মৰি যা তই তোৰ নিচিনা অপদাৰ্থ জীয়াই থাকিব নালাগে কাৰণ তোৰ কাৰণে আজি অকল মই বুলি নহয় কিমান আছে সেইটো সমস্যাৰ সন্মুখীন হৈছে ঠিক নাই কাৰণ আমি পাব্লিকক মাতিছিলোঁ তইতো উল্টাই তইতো কেইটামান ছাবস্ক্ৰাইবাৰ ভিউজৰ কাৰণে তই মানুহক তোৰ নিজৰ স্বাৰ্থত কৰিছ নে আমি নিজৰ স্বাৰ্থত কৰা নাই অসমীয়া স্বাৰ্থত কৰিছোঁ অসমীয়া মানুহৰ স্বাৰ্থত কৰিছোঁ না আমি তই নিজৰ স্বাৰ্থত কৰি আজি তোৰ এনেকুৱা অৱস্থা হৈছে এনেকুৱা দশা হৈছে পাৰিলে মোক ক্ষমা কৰি দিয়ক এনেকুৱা ভুল মই আৰু জীৱনত কেতিয়াও নকৰোঁ এনেকুৱা ভুল আৰু সি জীৱনত কেতিয়াও নকৰে কৰিবলৈ কি দৰকাৰ আছে কি তোৰ তইতো নকৰিবিয়ে না অলৰেডি তোৰ হৈ গ'ল যি কাৰণে কৈছিলোঁ তই পাই গ'লি ছাবস্ক্ৰাইবাৰ ভিউজৰ কাৰণে কৰিছিলোঁ তই গোটেইখিনি পাই গ'লে আৰু তই কি ধন্দা দৰকাৰ পৰিছে এনেকুৱা ভুল কৰিবলৈ কাৰণ এইটো চবেই জানে এজন ইউটিউবাৰ যেতিয়া তই হয় তই ইউটিউবৰ গোটেইখিনি নিয়ম কানুন চব বুজি পায়ো তই দিছ কিয় ছাবস্ক্ৰাইবাৰ ভিউজৰ কাৰণে তই আশাত দিছ তোৰ কাৰণে আজি মই ফচিছোঁ মোৰ নিচিনা কতজন ফচিছে তই জান তো মই আপোনালোক কাণত ধৰি মই ৰিকুৱেষ্ট কৰিছোঁ ক্ষমা খুজিছোঁ ৰ'বচোন সি কি ক'লে মই আপোনালোকৰ কাণত ধৰি তই আমাক কাণত ধৰিবি নাই আকৌ এবাৰ কচোন তো মই আপোনালোক কাণত ধৰি মই আপোনালোকৰ কাণত ধৰি মানে এইটো কি তইতো নিজৰ কাণখন ছিঙি কাটি পেলা না তই আমাৰ কাণত কিয় ধৰিবি কুত্তা তই নিজৰ কাণ ছিঙি পেলা তই কুত্তা পুলিচে নিব আহে বা পুলিচ দেখা পাওঁ মই বেছি সময় নাথাকোঁ মই ছুইচাইড কৰি দিম মই সঁচাকৈ কৈ দিলোঁ এইটো বাহ ভুলটো কৰিবি তই আৰু তোক যদি পুলিচে ধৰিব আহে তই সেইটো ভয় দেখুৱাবি যে মই ছুইচাইড কৰি দিম হয় তই যদি গমেই পাইছিলি তেনেকুৱা এটা হ'ব বুলি তই কেলৈ দিছিলি ফিল্মখন তই এটা ছুইচাইড কৰিবি তই একে কাণৰ তলত বহাব লাগিছিল কেলা 3টামান তোক কাণৰ তলত সোধাব লাগিছিল তোক মোক একদম টিঙিচ মাৰি আছে মোৰ কাৰণ মোৰ কাৰণে মোৰ ঘৰৰ মানুহবিলাক যাতে একো অসুবিধা নহয় সেই কথাটো যে তই আগতে ভাবিব লাগিছিল যে তোৰ কাৰণে তোৰ ঘৰৰ মানুহবোৰ যাতে বিপদত নপৰে কিন্তু আগতে নাভাবি নুশুনি তই কি কৰিছিলি এতিয়া ভাবিছ যে এতিয়া হঠাৎ যেতিয়া তোৰ চটমাটো লাগিল তেতিয়াই ভাবিছ যে কি কৰিলোঁ মই গতিকে যিকোনো এটা কাম কৰাৰ আগতে এবাৰ ভাবি চাবলৈ 100বাৰ তেতিয়াহে কামটো কৰিব লাগে আবে তোক কেলা বুজাই কি লাভ আছে বে তোৰ এটা মক্কেল হয় না জধা মুখ্য জানি শুনি বহুত জ্ঞানী মুখ্য বুলি কৈ যে তই তেনেকুৱা 1 নম্বৰত পাৰিলে ক্ষমা কৰি দিয়ক মোক এনেকুৱা ভুল আৰু দ্বিতীয়বাৰ নকৰোঁ মই ৰবিদাক ৰিকুৱেষ্ট কৰিছোঁ তই ৰবিদাক ৰিকুৱেষ্ট কৰ যে তোক ক্ষমা কৰি দিয়ক আৰু আমাক গাৰ লাভ মাৰক যাতে তোৰ ওপৰত কোনো একশ্যন নলয় আমাক ধৰে যাতে তই সেইটো ৰিকুৱেষ্ট কৰ না সেইকাৰণেতো তই বাচি গ'লি তই বাচি গ'লি এতিয়া ফচি গ'লোঁ আমি অলৰেডি পাব্লিকক মাতিছিলোঁ চাবলৈ হললৈ যে আহক আপোনালোকে এখন খুব ভাল চিনেমা বনাইছে আপোনালোকে চাওক সেই বুলি কৈ মাতিছিলোঁ আমি মতাৰ পিছতো আমি ফচিলোঁ আৰু তই কি কৰিলি তই গোটেই চিনেমা 1 ঘণ্টা 23 মিনিট আপলোড দিয়াৰ পিছতো তই বাচিলি এয়াই তোৰ আছিল মানে হেৰি কেলা কৌশল এইটো কালিমা খনাটো এইটো কেলা মই জনা নাছিলোঁ আৰু মই ইমান বুজা হোৱা নাই এতিয়াও সি ইমান বুজা হোৱা নাই নহয় এতিয়া মাকো গাখীৰ খাই আছে কি দেখিছেনে গাখীৰ দাঁত খোৱাই নাই তাৰ দেখিছে নেকি মাকো গাখীৰে খাই আছে এতিয়াও একো বুজিয়ে পোৱা হোৱা নাই সেইকাৰণে হলৰ পৰা এখন ফিল্ম 1 ঘণ্টা 23 মিনিট ৰেকৰ্ডিং কৰি আনি সি দিব পাৰে লাগে সেইটো বুজি পালে কিন্তু বাকীখিনি একো বুজি পোৱা হোৱা নাই তো মোৰ মাথা ব্ৰেইনে কি কৰে মই নিজে নাজানো ই এটা চাইকোহে তাৰ ব্ৰেইনটোৱে কি কয় সি নিজে গমেই নাপায়
চাইকোহে তেনেকুৱা হয় না, চাইকো যিবিলাক এটা মেণ্টেল, সেইকাৰণে সি গমেই নাপালে যে তাৰ ব্ৰেইনটোৱে কি কৰিছে কি নাই কৰা। কাৰণ আমি গম পাওঁ আমাৰ ব্ৰেইনটোৱে কি কৰিছে, সি গমেই নাপায় যে তাৰ ব্ৰেইনটোৱে কি কৰি আছে। গতিকে ইয়াক পাগল বুলি নকয়, আপুনি কি বুলি ক'ব? ঘৰৰ মানুহেও জানে যে মোৰ অলপ ব্ৰেইনটো অলপ পাতল। তাৰ ঘৰৰ মানুহে জানে যে তাৰ ব্ৰেইনটো পাতল, সেইকাৰণে সি কি কয় একো নাজানে। ব্ৰেইনটো পাতল যে একো তাৰ দিমাগত নাহে যে, কাৰণ ওজন হ'লে ব্ৰেইনত আহিব যে মালটো। এতিয়া পাতল, তাৰ ব্ৰেইনত একো নাই, খালি তোলা কিছুমান সোমাই আছে। আমাৰ যেনেকৈ ঘিউ অলপ আছে, তাৰ সেই ঘিউখিনি নাই, তাৰ ক্ষেত্ৰত তোলা সোমাই আছে, তোলা একে পাতল, গমেই নাপায় সি কি কৈ আছে কি কৰি থকা নাই। ই কথা কৈছে কেলা। এই ৰবিদাই মোক ক্ষমা কৰি দিছে আৰু আগলৈ এনেকুৱা ভুল কৰিবলৈ মানা কৰিছে। তই ইমান ডাঙৰ ভুল কৰাৰ পিছতো তোক ক্ষমা কৰি দিলে, আৰু আমিতো তেওঁলোকৰ পক্ষে তেওঁলোকৰ কাৰণে গৈ যুঁজিয়ে আমাক কেলা ক্ষমা নহয় লাঠ মাৰি দিছে আমাক। নিজৰ ছাবস্ক্ৰাইবাৰৰ কাৰণে মই এনেকুৱা কৰিছিলোঁ। এইটো এইমাত্ৰ যিটো ক'লে নহয়, কেইটামান ভিউজ আৰু ছাবস্ক্ৰাইবাৰৰ কাৰণে কৰিছিলোঁ। আবে ভাই, সেইটোতো আমি জানোৱে না, তই সেইকাৰণে কৰিছ। কাৰণ এনেই মানুহে বিনা স্বাৰ্থত কোনোবাই একো এটা কাম নকৰে, যোনেই নহওক আজিকালি কিবা এটা স্বাৰ্থতহে মৰে। তই হ'লেও মৰ, মই হ'লেও মোৰ, চবেই মৰিব, কিন্তু এটা নিজৰ এটা পথ থাকিব লাগে না, সেই স্বাৰ্থত মৰাকৈ। তই বেলেগৰ ওপৰত ৰজা হৈ কেলা খাম বুলি ভাবিলে তইতো নহ'ব না ভাই। তই নিজৰ স্বাৰ্থত কৈ কি কৰিলে, এটা আমাকতো ফচাই দিলে না। মোৰ সেইটো কাৰণে যে অলপ টিঙিচ মাৰি আছে মোৰ। যে কিছুমান কথা মানে হ'বলগীয়া থাকে কপালত, যে এইটো তোৰ এনেকুৱা হ'বই। এইটো তাৰ কপালত লিখা আছিল যে তেনেকুৱা হ'বই, সেইকাৰণে হৈ গ'ল। ৱাহ, এইটোতো কপালত লিখা আছিল যে অমুক দিনা জন্ম হ'বি, অমুক দিনা হললৈ যাবি, 1 ঘণ্টা 23 মিনিট ৰেকৰ্ডিং কৰিবি, তই এইটো আপলোড দি দিবি, এইটো কপালত লিখা আছিল, গতিকে তই আজি দিছ, এইটো বাধ্য হয়। আমি এইটো কপালখন যে, এইটো মানুহে কয় যে কপালত যিটো লিখা যায় সেইটো নহ'ব, নিজৰ কৰ্মও কৰিব লাগিব, সেই অনুপাতেহে কপালৰ লিখনটো হয়। গম পালি নাই? সেইটো তই সেই বুলি কপালত লিখা আছিল মই হললৈ যাম, 1 ঘণ্টা 23 মিনিট ৰেকৰ্ডিং কৰিম, তহঁতক দেখুৱাম, কেলা এইটো তোৰ কপালত লিখি থোৱা নাই। কাৰণ এবাৰৰ কাৰণে ৰবিদাই মোক ক্ষমা কৰি দিছে হয়, কিন্তু নেক্সট টাইম ক্ষমা নকৰিব। আৰে ভাই, তোকতো অলৰেডি ক্ষমা কৰিয়ে দিলে না, আমাকতো ক্ষমাই নকৰিলে। তাকো তই 1 ঘণ্টা 23 মিনিট, আমি অনলি 23 ছেকেণ্ড, তাকো প্ৰমোশ্যনৰ কাৰণেহে কৰিছিলোঁ সেইখিনি। তো সেইখিনিতো আমাক ক্ষমা নকৰিলে নাই, তা আৰু কি কৰিম আৰু ইয়াতকৈ। এবাৰৰ কাৰণে প্ৰথম মই এনেকুৱা কৰিছোঁ, তো সেইকাৰণেহে মোক ক্ষমা কৰি দিছে। আৰু মানুহে যে এনেও যিকোনো এটা কাম প্ৰথমবাৰেই কৰে, কাৰণ জানি বুজিতো কোনেও নকৰে না, প্ৰথমবাৰে কৰা বুলি সকলোৱে ক'ব। তই যেনেকৈ কৈছ প্ৰথম কৈছোঁ মই নজনাকৈ কেলা, তেনেকৈ চবেই কয়। তো আৰু কেইটামান কথা কওঁ, তো মানে বহুত বেয়া কমেণ্ট কৰিছে মোৰ ওপৰত। তো বেয়া কমেণ্ট কৰিছে তোৰ ওপৰত। বেয়া কমেণ্ট নকৰি তোক কি চুমা খাব লাগিছিল নেকি? তই যিটো কাম কৰিছ চুমা খোৱা যোগ্য নেকি? তই কি বুলি ভাব নিজকে? তো বাৰু মই তেওঁলোকক কি ক'ম আৰু, তই কি কবি? তোৰ ক'বলৈ কিবা আছে জানো? ৰাস্তা আছে? তই ৰাস্তা ৰাখিছ জানো ক'বলৈ? তইতো নিজে তোৰ নিজৰ ৰাস্তা মাৰি লৈছ, তোৰ ক'বলৈ একো ৰাস্তাই নাই বে। তোৰ ৰাস্তা চব বেকা বেকি হৈ পৰি আছে কেলা। কিন্তু মই এইটো ডাঙৰ ভুল কৰি পেলাইছোঁ, মই সেইকাৰণে ক্ষমাও খুজিছোঁ আৰু মই স্বীকাৰো কৰিছোঁ। সেইটোৱে কৰ্তব্য। তই আগে কাৰোবাক এটা চৰ মাৰিবি, একে জোৰ চাই এটা চৰ দিবি কাণৰ তলত তিনটোলৈকে বহাই, তাৰপিছত কবি চৰি দাদা, তেতিয়া তোক ক্ষমা কৰি দিব হয়। তইতো কাৰণ এতিয়া গাখীৰ খোৱা লোৱা নাই, তোক গাখীৰ খোৱা দাঁতেই খোৱা নাই, তোৰ এটালৈকে তই গাখীৰ খায়ে আছ, তোক তই আৰু কি বুজি পাবি ইয়াতকৈ। তাৰ পৰা তো প্লিজ ডিলিট কৰি দিব আৰু এনেকুৱা কাম কেতিয়াও নকৰিব। আৰু হলত যাই চাওক চিনেমাখন, কাৰণ হলত যাই চোৱাৰ মজাটোৱে বেলেগ। সি এতিয়াহে গম পাইছে যে হলত যায় চিনেমা চোৱা মজাটোৱে বেলেগ হয়। প্ৰথমে গম পোৱা নাছিল, যে অলৰেডি আপলোড দি দিলে, তেতিয়া গম পোৱা নাছিল, তেতিয়া মোবাইলতে ভাল আছিলে। কিন্তু এতিয়া গম পাই গ'ল, যেতিয়া থানা পৰা 2 চৰ খাই আহিল, তেতিয়া গম পাই গ'ল যে হলতহে ভাল মজা, ঘৰত বা মোবাইলত সেইটো মজা নাপায়। মোৰ ভুলৰ মই শাস্তি পাইছোঁ। তোৰ ভুলৰ তই শাস্তি পাইছ, মইতো ভুল নকৰাকৈ শাস্তি পাইছোঁ না। তেতিয়াহ'লে মোৰ বেয়া লাগিব নাই? আপোনালোকে কওক গাইছ। কাৰণ ইয়াৰ কাৰণে যিমান যি হ'বলগীয়া হ'ল আজি ইয়াৰ কাৰণে হ'ল। মই ইমানখিনি কথা মই কিয় ক'বলগীয়া হ'ল তাক, আৰু মই কিয় আজি এনেকৈ ক'বলগীয়া হ'ল, ইয়াৰ ওপৰত এটা মই ভিডিঅ' বনাইছোঁ। আপোনালোকে যদি চোৱা নাই, ডিছক্ৰিপশ্যনৰ লিংকটো আছে, এবাৰ গৈ চাই লওক। মোৰ জীৱনৰ ৰং চেনেলটোত অলৰেডি এটা কপিৰাইট ষ্ট্ৰাইক আহিছে। মই মাত্ৰ ফিল্মখনৰ প্ৰমোশ্যন কৰিছিলোঁ, মাত্ৰ 45 ছেকেণ্ড ইউজ কৰিছিলোঁ, নিজৰ ভইচ অভাৰ কৰি যে ৰাইজ এখন খুব ভাল চিনেমা, আপোনালোক হললৈ আহক, আপোনালোক ফিল্মখন চাব আহক বুলি মই নিজে প্ৰমোশ্যন কৰিছিলোঁ ৰবিদা ফিল্মখন। কিন্তু ৰবিদাই মোৰ কথা অকণমান নাভাবিলে, কিন্তু ডাইৰেক্ট কপিৰাইট ষ্ট্ৰাইক দি দিলে। মোৰ খুব বেয়া লাগিছে। আপোনালোকে যদি চোৱা নাই, সেই ভিডিঅ'টো গৈ ডিছক্ৰিপশ্যনৰ লিংকটো আছে, এবাৰ গৈ চাই লওক। তো সেইকাৰণে আজি মই ইয়াক নৱজিতক ইমানখিনি কথা ক'বলগীয়া হ'ল। আৰু নৱজিত, তয়ো যে নেক্সট টাইম এনেকুৱা এটা কাম নকৰিবি, তোৰ কাৰণে যাতে 10জন বিপদত পৰিবলগীয়া নহয়। চ' গাইছ, আজিলৈ বাই। যদি কোনোবাই মোক বেয়া পাইছে, মোৰ কোনো উপায় নাই। যদি কোনোবাই ভাল পাইছে, ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে সিমান। আৰু
মই এইখিনি কথা ক'ব বিচৰা নাছিলোঁ আজি আপোনালোকে চাব পাৰে মই এইটো চেনেলত খালি মহজুৰ ভিডিঅ'ই দি আছিলোঁ বেলেগ একো দিয়া নাছিলোঁ যেতিয়া সেইটো চেনেলত মোৰ কপিৰাইট লাগি গ'ল উপায় নাই মই এইটো চেনেলত ভিডিঅ'টো দিবলৈ বাধ্য হৈ পৰিছোঁ গতিকে আজিলৈ টাটা গাইছ লগ পাম ভাল এটা ভিডিঅ'ত আশা কৰোঁ এই ভিডিঅ'টো থৈ আপোনালোকে সকলোৱে বুজি পাব আৰু যিটো মোৰ জীৱনৰ ৰং চেনেলটো অলপ ছাপোৰ্ট কৰিব কাৰণ সেইটো অলৰেডি কপিৰাইট ষ্ট্ৰাইক আহি গ'ল আমাৰ কপিৰাইট দিছে যি এইখন অসম হয় ভাই মিডিয়া আপোনাকো কৈছোঁ এই ভিডিঅ'টো থৈ দি প্লিজ আপোনালোকে মোৰ ভিডিঅ'টো এবাৰ চাওক যদি মোৰ কিবা তাত কপিৰাইট মাৰিবলগীয়া এটা হেৰি আছে আপুনি মাৰক আপুনি এবাৰ কপিৰাইটটো উঠাই লওক প্লিজ কৈছোঁ প্লিজ কাৰণ চাওক মোৰ কাৰণে এটা বহুত ডাঙৰ কথা কপিৰাইটটো বুলি ক'লে মোক বহুত কষ্ট কৰি যেনেকৈ এটা নৱজিতে কৈছে বহুত এখন দুখীয়া ঘৰৰ ল'ৰা সি কোনোমতেহে দিছিল কিন্তু মই তেনেকৈ দিব যোৱা নাই ফিল্মটো ময়ো এখন দুখীয়া ঘৰৰ ল'ৰা কিন্তু মই বেকগ্ৰাউণ্ড দেখুৱাই মই ভিউজ পাব্লিক গোটাব বিচৰা নাই মই নিজৰ কৰ্মফলক গোটাব বিচাৰিছোঁ অলৰেডি মই এজন পকা মিস্ত্ৰী হওঁ আপোনালোকে হয়তো বিশ্বাস নকৰিব পাৰে চ' যিমানখিনি যোনে জানে আৰু যোনে নাজানে তেওঁসকলক কৈছোঁ চ' আজিৰ ভিডিঅ'টো ইমানে আছিল গাইছ মোৰ একদম বহুত বেয়া লাগিছে ত' তেতিয়ালৈকে লগ পাম ভাল এটা ভিডিঅ'ত গাইছ টাটা